গোটেই ষ্টেচনটো আপোনালোকক দেখুৱাইছোঁ ওপৰৰ পৰা চাওক এইটো হৈছে বৈতামাৰী ষ্টেচন আমি বিল্ডিঙৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ চাওক নতুন ষ্টেচন বেছি ডাঙৰ নহয় বেছি সৰুও নহয় মিডিয়াম সাইজৰ বৈতামাৰী ষ্টেচন এইখিনি বিল্ডিঙৰ ওপৰৰ ভাগখিনি ৰুমতে হোৱা নাই এইটো আমাৰ প্ৰতীক দা আহিছে দুবাইৰ পৰা আহিছে এজন মেনেজাৰ হয় ৰেল মন্ত্ৰী হয় আৰু ই পেচাব কৰি আছে ই নতুন ৰেল চলাব ই মালটানা আজি আপোনালোক দেখুৱাম 360 ভিউ এটা চাওক 360 ভিউ এই ৰ ফালতু ড্ৰাইভাৰ এইটো ক মালগাড়ী ড্ৰাইভাৰ মুধৰ ছাতাৰ উত্তৰ পাইছো আজি আপোনালোক দেখুৱাম নতুন IW মাত্ৰ 6 মাহ হৈছে এই দুটা নতুন IW হয় 14টা ষ্টেচন চাই আছে এই দুটা IW চাব আহিছে সাইড চাবলৈ আহিছে চাওক এবাৰ নতুনকৈ চাকৰি পাইছে ইমান কম বয়সতে IW চাকৰি পাইছে এই দুটা ল'ৰা সেইটো বলেৰোখন লৈ আহিছে এজনে আৰু এজনে বাইকখন লৈ আহিছে নতুনকৈ এই কৰিছে না আৰু এজনে তিনিজন আহিছে এখনে হিৰো হণ্ডা বাইকখন লৈ আহিছে এই দূৰত আছে নালাগে একজন